প্ৰথমটো খবৰ অসমত থানাৰ ভিতৰতো সুৰক্ষিত নহয় যুৱতী মহিলা এইবাৰ নলবাৰীৰ ঘগ্ৰাপাৰ থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা থানাৰ ভিতৰত এগৰাকী যুৱতীক উলংগ কৰি ফটো তুলিলে থানাখনৰ ওসি বিমান দয়ে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া পলাতক অৱস্থাত আছে ঘগ্ৰাপাৰ থানাৰ ওসি বিমান দয় অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই ওসি বিমান দয়ক আৰু এতিয়া অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে পুৰস্কাৰ ঘোষণা কৰিছে যদি কোনোবা ব্যক্তিয়ে ওসি বিমান দয়ৰ সন্ধান দিব পাৰে তেন্তে সেই ব্যক্তিগৰাকীক পুৰস্কৃত কৰিব অসম আৰক্ষীয়ে এই কথা জনাইছে ডিজিপি জিপি সিঙে ঘগ্ৰাপাৰ থানাৰ ওসি বিমান দয় পলাতক এগৰাকী কিশোৰীক নগ্ন কৰি ফটো তোলাৰ অভিযোগ ওসিগৰাকীৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত ডিজিপি জিপি সিঙে টুইট কৰি সদৰি কৰিছে সবিশেষ তথ্য পলাতক ওসি বিমান দয়ৰ সন্ধান দিয়া গৰাকীক পুৰস্কাৰ দিয়াৰ ঘোষণা ডিজিপি জিপি সিঙৰ আৰক্ষী থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি ফটো তোলাৰ অভিযোগ ওসিগৰাকীৰ বিৰুদ্ধে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই নিলম্বন কৰা হৈছে ওসি বিমান দয়ক পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা এইবাৰ তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত শোকাবহ ঘটনা সেনাৰ বোমা বিস্ফোৰণ চাবলৈ গৈ মৃত্যু হ'ল এগৰাকী লোকৰ তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত অঘটন ভাৰতীয় সেনাৰ এটা ৰেজিমেণ্টে চলোৱা বোমা বাৰুদৰ প্ৰশিক্ষণ চাবলৈ গৈ মৃত্যু হৈছে এজন যুৱকৰ মৃত্যু হোৱা লোকজন ভাৰত ভূটান সীমান্তৰ পাহাৰপুৰৰ ৰাজা মুছাহাৰী ভাৰতীয় সেনাৰ এটা ৰেজিমেণ্টে বোমা বাৰুদৰ প্ৰশিক্ষণ চলাই থকাৰ সময়তে বোমাৰ স্প্লিণ্ডাৰ ছিটিকি আহি মৃত্যু ঘটে যুৱকজনৰ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সেই স্থানত গুলীৰ অৱশিষ্ট বুটলিবলৈ গৈ বহু লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ সেবাৰ ভুলৰ বাবে মেট্ৰিক পৰীক্ষাত স্থান লাভৰ পৰা বঞ্চিত হ'ল জেছিকা মেজবিন নামৰ এইগৰাকী মেধাৱী ছাত্ৰী বহি পুনৰীক্ষণৰ অন্তত দশম স্থান লাভ কৰিলে নলবাৰীৰ এই ছাত্ৰীগৰাকীয়ে সেবাৰ ভুলৰ বাবে মেট্ৰিকত স্থান লাভৰ পৰা বঞ্চিত হ'ল এগৰাকী শিক্ষাৰ্থী বহি পুনৰীক্ষণৰ অন্তত দশম স্থান লাভ কৰিলে নলবাৰীৰ জেছিকা মেজবিনে পুনৰ পোহৰলৈ আহিছে সেবাৰ দায়িত্ব জ্ঞানহীন কাণ্ড আনুষ্ঠানিক ফলাফল ঘোষণাৰ দিনা জেছিকাই লাভ কৰিছিল সৰ্বমুঠ 583 নম্বৰ আৰু বহি পুনৰীক্ষণৰ অন্তত সৰ্বমুঠ 585 নম্বৰ লাভ কৰি দশম স্থানত উজলিল জেছিকা উল্লেখযোগ্য যে পূব কালাগুচি গাঁৱৰ জেছিকা শংকৰদেৱ শিশু নিকেতন মৰুৱাৰ শিক্ষাৰ্থী পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰৰ পিছতে কাৰাগাৰত অসুস্থ হৈ পৰিছে এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰী যাৰ পৰিপ্ৰেক্ষিতত নিশা কাৰাগাৰৰ পৰা হাস্পাতালত ভৰ্তি কৰোৱা হৈছে এআইইউডিএফৰ বিধায়কজনক কাৰাগাৰতে অসুস্থ বিধায়ক নিজামুদ্দিন চৌধুৰী নিশা কাৰাগাৰৰ পৰা হাস্পাতালত ভৰ্তি বিধায়কজনক হাইলাকান্দি জিলা কাৰাগাৰৰ পৰা এছ কে ৰায় অসামৰিক হাস্পাতালত ভৰ্তি এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰী ব্লাড চুগাৰ লেভেল বৃদ্ধি পোৱাত অসুস্থ হৈ পৰে নিজামুদ্দিন চৌধুৰী সম্প্ৰতি হাস্পাতালৰ আইচিইউত চিকিৎসাধীন আলগাপুৰৰ বিধায়কজন উল্লেখযোগ্য যে এজন লোকক মাৰপিট কৰা আৰু গাড়ী ভঙাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়কজনক পৰৱৰ্তী খবৰ ভাইতকৈ মোবাইল ডাঙৰ খাৰুপেটীয়াত মোবাইলৰ বাবেই ভায়েকক হত্যা কৰিলে ককায়েকে দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড 13 বছৰীয়া কিশোৰক ডিঙি কাটি হত্যা বৃহস্পতিবাৰে পোহৰলৈ আহে এই নিৰ্মম ঘটনা বৃহস্পতিবাৰে পুৱা খাৰুপেটীয়াৰ বলগৰা গাঁৱৰ পথাৰত উদ্ধাৰ হয় কিশোৰটিৰ মৃতদেহ নিহত কিশোৰগৰাকী হৰ্ষিত জৈন বুলি চিনাক্ত কৰা হৈছে ককায়েক নমন জৈনৰ বিৰুদ্ধে হৰ্ষিতক হত্যা কৰা বুলি সন্দেহৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে নমনক এই জেৰাত সন্দেহ সত্য প্ৰমাণিত হয় বুধবাৰে পুৱা 10 বজাৰ পৰা নিখোজ হৈ আছিল 13 বছৰীয়া হৰ্ষিত জৈন
দীৰ্ঘদিনৰ পৰা এটা মোবাইলক লৈ কাজিয়া হৈ আছিল দুই ভাইৰ মাজত আৰু বুধবাৰে পুৱা মোবাইলটোক লৈ পুনৰ কাজিয়া হৈছিল দুই ভাই হৰ্ষিত আৰু নমনৰ মাজত আৰু এই কাজিয়াৰ ফলতে নমনে ভাতৃ হৰ্ষিতৰ ডিঙি চাকুৰে কাটি হত্যা কৰে আৰু ইতিমধ্যে খাৰুপেটী আৰক্ষীয়ে নমন জৈনক আটক কৰিছে হত্যাৰ অভিযোগত অভিযুক্ত ভাতৃ নমন জৈনক লগত লৈ হত্যাকাণ্ডত ব্যৱহাৰ হোৱা চাকু বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এই ঘটনাক লৈ খাৰুপেটীয়াত এতিয়াও চেপা উত্তেজনা বিৰাজমান পৰৱৰ্তী খবৰ সলনি হ'ল দিল্লীৰ ঔৰংগজেব পথৰ নাম দিল্লীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে ঔৰংগজেবৰ নাম সলনি কৰা হ'ল দিল্লীৰ ঔৰংগজেব পথৰ নাম এতিয়াৰ পৰা এই পথটোৰ নাম হ'ব ডক্টৰ APJ আব্দুল কালাম পথ এতিয়া এই পথটো ডক্টৰ APJ আব্দুল কালাম লেন নামেৰে পৰিচিত হ'ব বুধবাৰে এই সন্দৰ্ভত প্ৰশাসনিক চিলমোহৰ লগোৱা হৈছে নতুন দিল্লী পৌৰ পৰিষদে এই বিষয়ত সদস্যসকলৰ সৈতে হোৱা বৈঠকত পথটোৰ নাম সলনি কৰিবলৈ অনুমোদন জনাইছে 2015 চনৰ আৰম্ভণিতে NDMCয়ে ঔৰংগজেব ৰোডৰ নাম সলনি কৰি ডক্টৰ APJ আব্দুল কালাম ৰোড কৰিবলৈ দাবী তুলিছিল NDMC এলেকাৰ অন্তৰ্গত ঔৰংগজেব লেনৰ নাম ডক্টৰ APJ আব্দুল কালামলৈ সলনি কৰাৰ কথা পৰিষদৰ সন্মুখত এটা প্ৰস্তাৱ উত্থাপন কৰা হয় আৰু এই প্ৰস্তাৱত এতিয়া অনুমোদন পোৱা গৈছে এই বিষয়ত NDMCৰ উপ-সভাপতি সতীশ উপাধ্যায়ে কয় যে ৰাইজৰ আৱেগক সন্মান জনাই দেশৰ মহান পুৰুষ মহিলাসকলক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে বিগত সময়তো তেওঁলোকৰ সন্মানত পথ উপপথ প্ৰতিষ্ঠানৰ নাম সলনি কৰা হৈছে